হেল্ল' গাইজ, স্বাগতম জনাইছোঁ আমাৰ এক নতুন ভিডিঅ'লৈ। আজি আমি যাবলৈ ওলাইছোঁ তেজপুৰৰ ঐতিহ্যপূৰ্ণ কনকলতা পাহাৰলৈ। গতিকে গাইজ, লেটছ ষ্টাৰ্ট। এইফালে চাওক না, চাৰিওফালে শিল 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 শিল, একদম শিলেই শিল, আৰু শিলতে কৰিছে এইবিলাক ডিজাইন। ধুনীয়া মনোমোহৰ দৃশ্য এইবিলাক চাওক। ৰ'ব, সেই শিলত একবাৰ দাউৰি যায়, উঠি চাওক। এই চাওক না, এইফালে যে দেখিছে আপোনালোকে ব্ৰহ্মপুত্ৰ আছে, এইফালে ছাইডত দেখা পাইছে ব্ৰহ্মপুত্ৰ আপোনালোকে। এতিয়া আমি কমচে কম ব্ৰহ্মপুত্ৰৰ পৰা 50-60 ফিটমান ওপৰত। খুব এটা ধুনীয়া দৃশ্য। তলতো মানুহ দেখা পাইছে আপোনালোকে, অহা যোৱা কৰি আছে। Fully exhausted. Dibbo, come on. Just smile, please, Dibbo. Rakesh, cheers কৰি এবাৰ। আৰু চবলৈ মই মিট কৰি দি আছোঁ আমাৰ ফ্ৰেণ্ডছবোৰৰ লগত বিশেষকৈ। মই চেলফি কৰি পেলাই মই ভিডিঅ' বনাওঁ, তই এইফালে চাবি। চবেই হাই বুলি এবাৰ কৈ দিয়া। আৰু এনজয়িং। ৱাও, দৃশ্য চাওক না আপোনালোকে, কি ধুনীয়া পৰিৱেশ। আৰু ভিউটো চাওকচোন ইয়াৰ পৰা, ওপৰৰ পৰা। ৱাও, ধুনীয়া দেখিছে। হাই কৈ দিয়া, কেনেকুৱা লাগিছে কৈ দিয়া। আহি বহুত ভাল লাগিছে, বহুত এনজয় কৰিছোঁ মিলি পেলাই। অঁ, বঢ়িয়া। আৰু কি কৰিছ? ফটো উঠি আছ? অঁ, গতিকে কেনেকুৱা লাগিছে আৰু এবাৰ কৈ দিয়া। বহুত ভাল লাগিছে, বহুত এনজয় কৰিছোঁ। আৰু ৰূপম? বহুত ভাল লাগি আছে, চিনাৰীটো বহুত ভাল লাগিছে। মৰাকসে তোমাৰ ভাল লাগিছে? বহুত ধুনীয়া লাগিছে। মইতো ইয়াৰে বাৰু। অঁ, ইয়াৰে তথাপিও লোকেল ছোৱালী ট্ৰেভেল গাইড। আৰু এখেতে হৈছে 1924 চনত জন্ম লাভ কৰি 1942 চনত ভাৰতীয় আন্দোলনৰ সময়ত কপুৰ থানাত গৈ পতাকা উত্তোলন কৰা শ্বহীদ কনকলতা বৰুৱা। আৰু তেখেতলৈ আমাৰ তৰফৰ পৰা সশ্ৰদ্ধ প্ৰণাম। হেল্ল' এভৰিৱান, আমি এতিয়া কনকলতা পাৰ্কত আছোঁ। আমি লগৰবিলাক ফিল্ড ট্ৰিপত আহিছোঁ আৰু আমি বহুত এনজয় কৰি আছোঁ। এতিয়া আমি চবেই জোৰত চিঞৰিম। চ' ৰেডি, 1, 2, 3, স্ক্ৰীম। আৰু ৰ'ব, মেইন বস্তু নোচোৱাকৈ ক'ত যায়? এই হৈছে আমাৰ গৌৰৱ, মহাবাহু ব্ৰহ্মপুত্ৰ। গতিকে চাওক, শিলৰ ওপৰৰ পৰা 50 ফিট ওপৰৰ পৰা মহাবাহু ব্ৰহ্মপুত্ৰ। বিৰাট এটা সুন্দৰ পৰিৱেশ দেখা পাইছে আপোনালোকে, চাওক। ইয়াতে মানে আপোনালোকে চব শিল বা দেৱালত এনেকুৱাই ছবি দেখা পাব। কি ধুনীয়া ধুনীয়া ছবি এটা আঁকিছে, সঁচাকৈ ভাল লাগে চাই এইবিলাক। আৰু এইটো চাওক, অফিচ অফ কনজাৰ্ভেশ্যন অফ ফৰেষ্ট। ডেটছ ইট ফৰ টুডে গাইজ। আপোনালোকক অলপমান দেখাবলৈ চেষ্টা কৰি কনকলতা পাহাৰ। গতিকে যদি ভিডিঅ'টো ভাল পাইছে, বেয়া পাইছে, তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব দেই। কনকলতা পাহাৰ, এয়া মোৰ ফ্ৰেণ্ডছ নয়ন, গৌৰৱ, চবে জানে। আৰু বিৰাটে এখন ধুনীয়া জেগা কনকলতা পাহাৰ। খুব চাব লগা বস্তু আছে, খুব আদিম যুগৰ বস্তু আপোনালোকে দেখিছে এইবিলাক। এইফালে ছাইডত আছে ব্ৰহ্মপুত্ৰ নদী। গতিকে আমি আজি আহিলোঁ, বহুত এনজয় কৰিলোঁ আমি ফ্ৰেণ্ডছবিলাকৰ লগত। আৰু ফ্ৰেণ্ডছ সিহঁতে ওপৰত আছে। গতিকে ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ গাইজ। যদি আপোনালোকো আহক ইয়ালৈ, আপোনালোকৰ ৰিকুৱেষ্ট কমেণ্ট এণ্ড শ্বেয়াৰ। আৰু যিমান পাৰে আহক, এইবিলাক জেগা নতুনকৈ এক্সপ্ল'ৰ কৰক। বহুত ভাল জেগা হয় তেজপুৰত। এইবিলাক জেগাত আমি এক্সপ্ল'ৰ মানুহে বহুত কম আহে, বহুত ধুনীয়া জেগা হয়। ব্ৰহ্মপুত্ৰ নদীৰ কাষতে একদম অৱস্থিত জেগা এইটো। চবেই আহক, চবেই এটা ভাল ফিল্ড ট্ৰিপত আহক, বহুত ধুনীয়া জেগা এইটো। লাইক এণ্ড কমেণ্ট এণ্ড শ্বেয়াৰ। আৰু ডোণ্ট ফৰগেট টু প্ৰেছ দ্য বেল আইকন। অ'কে, অলছ' ছাবস্ক্ৰাইব। থেংক ইউ।